ঈদ মানে আনন্দ, ঈদ মানে ফুর্তি। আনন্দ ফুর্তি মানে অকল গান আৰু বাজনা নহয়। এটা হল আমাৰ ফুকনতলী গাঁৱৰ ঈদ আৰু এটা ৰাজালী বাজাৰৰ ঈদ, আৰু দুয়োটা ঈদৰ ব্লগ সম্পূৰ্ণকৈ দেখুৱাই আছো। হাই হেল্ল' আসসালামু আলাইকুম আমাৰ শ্ৰদ্ধাৰ মুৰব্বীসকল আৰু মোৰ মৰমৰ ব্ৰেণ্ড ফলোৱাৰ্ছ বন্ধুসকল, মই তাজনুৰ আলম। বহুতে সুধি আছে যে আমাৰ ৰাজালী বাজাৰৰ ঈদৰ ব্লগটো কেলে অহা নাই বা কেতিয়া আহিব। ঈদৰ দিনা অলপ ফুৰিব যোৱাৰ ব্যস্ততাৰ কাৰণে ব্লগটো দিব পৰা নাই। আজি একদিন পাছত ঈদৰ সম্পূৰ্ণ ব্লগ ভিডিঅ' আপোনালোকৰ ওচৰত তুলি ধৰিছো। এইখিনি হল আমাৰ ঘৰৰ ওচৰতে নিজৰে ফুকনতলী গাঁৱৰ ঈদ। বাট আমি ইয়াতে নামাজ নপঢ়ো কিয়নো আমাৰ সমাজটো হল বজাৰত। ফাইনেলি বজাৰত আহি উপস্থিত হৈছো, আৰু বজাৰত আহি কেইজনমান বন্ধুসকলৰ মৰমেৰে ব্লগটো আৰম্ভ কৰিলো। আমাৰ ৰাজালী বজাৰৰ সম্পূৰ্ণ ব্লগটো দেখুৱাই আছো। আৰু ইয়াতে আমাৰ মুৰব্বীসকলে চান্দা তুলি আছে। ঈদ মানে আনন্দ, ঈদ মানে ফুৰ্তি। আনন্দ ফুৰ্তি মানে অকল গান আৰু বাজনা নহয়। ঈদ হল আমাৰ বিশেষ এটা দিন। ইয়াতে ধনী আৰু দুখীয়া একো কথা নহয়, চবৰ কাৰণে আহিছে ঈদ। ঈদৰ দিনা যিমানেই দুখ নহয় কিয় আনন্দ মনেৰে পালন কৰিবলগীয়া ঈদ। টকা পইচা আজি নাই কালি আছে, কিন্তু ঈদৰ আনন্দ আজি আছে কালি নাই, বছৰত এবাৰ পোৱা যায়। সেইকাৰণে ঈদত আনন্দ কৰিব লাগে। অকে নেচাৰেল এভৰিবডি। এতিয়া চাম ঈদত দিয়া দোকান বিলাক। আৰু এইটো বছৰৰ ঈদত বেছি মানুহ নহল আৰু বেছি দোকানো নবহিল। আৰু ইয়াতে আমাৰ হুজুৰে বয়ান কৰি আছে। বয়ান কৰাৰ পাছত ঈদৰ নামাজ আদায় কৰা সম্পূৰ্ণ হল। ঈদৰ নামাজটো সম্পূৰ্ণ কৰি আমাৰ মুৰব্বী বিলাক ওলাই আছে।